ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো বহুত ভালে আছে। আজি আই সভালৈ আহিছোঁ নামঘৰলৈ। মাহঁত গ'ল, আকৌ মোক নিবৰ বাবে আহিছে, কাৰণ কোনো ছোৱালী নাই, লগ নাই, যিহেতু চব খুৰীহঁত নবৌহঁত গ'ল। এতিয়া মই শেহতীয়াকৈ মায়ে মোক নিবলৈ আহিছে। লৰালৰিকৈ কাপোৰযোৰ পিন্ধিলোঁ, গাটো ধুলোঁ, কাম বন কৰি আছিলোঁ, দেৰি হ'লে কাৰণে। মোৰ যে ক'ৰবালৈ আহিলে সদায় লৰালৰি হয়ে আৰু। চাদৰ মেখেলাযোৰ যেনে তেনে একদম পিন্ধিলোঁ আৰু ট্ৰেডিশ্যনেল ডিঙিৰ ওচৰলৈকে। এইখিনি পিং এটা মাৰিবলৈও নহ'লে, হাতেৰেহে দি থাকিব লাগিব এনেকৈ। ইমান ৰ'দ দিছে আজি, দেখিছে নহয় বতৰটো ফৰকাল দিছে, ৰ'দ দিছে, ডাৱৰ হৈছে, তেনেকৈ আৰু। গৈ পাই লওঁ, আপোনালোকক লগ পাই আছোঁ নামঘৰত। এয়া চাহ তাহ খাই লৈ হাত ধুবৰ কাৰণে আহিছোঁ। ইমান গৰম উঠিছে নামঘৰৰ ভিতৰত, ফেনো জ্বলোৱা নাই, চাকি জ্বলাই থোৱা আছে যিহেতু। চাকি তাকি জ্বলালোঁ, আমি চাহ তাহ খালোঁ। এতিয়া গোপিনীসকলে নাম ল'বলৈ লৈছে আইথানত। আপোনালোকক দেখাইছোঁ বলক, হাতখন ধুই লওঁ তাৰ আগতে।
মানুহখিনি আকৌ ঘপককৈ আহি ওলালেহি দেই আমাৰ দুজনী মৰিয়াবহে মেকআপৰ কোনে বহুত ভূমিকা পঠিয়াইছে চবকে সেইফালে দি আছে ল'ব দেই এতিয়া মাহ প্ৰসাদ খালোঁ তাৰপিছত খাই বৈ তামোলখন খালোঁ এতিয়া মাহ প্ৰসাদ বিতৰণ হৈ আছে সেইকাৰণে আগফালে ৰৈ আছোঁহি যেতিয়া মোৰ নাম আহে মাহ প্ৰসাদ ল'ম আৰু ঘৰলৈ যাম আজি সঁচাকৈ বহুত ভাল লাগিলে গোপিনীসকলৰ লগত ময়ো নাম ল'লোঁ প্ৰথমবাৰ নাম লৈছোঁহি আহি এয়া মাহ প্ৰসাদ লৈ আহিলোঁ খালোঁ বলোঁ